हेलो बंधुসকল আপুনি যদি এনপিএছৰ কাস্টমাৰ এনপিএছ এপটো আপডেট হোৱাৰ আগতে XIRR percentage মানে আপোনাৰ লাভ লোকসানৰ যেটো এভাৰেজ পার্সেন্টেজ হেতু প্ৰথমটো পেজতে দেখুৱা হৈছিল কিন্তু আজিকালি হেতু অকনমান বেলেগ ফালে দেখুৱা হৈছে যদি আপুনি জানিব বিচাৰিছে এনপিএছ এপত এনপিএছ একাউন্টৰ XIRR percentage কৰ পৰা চাব পাৰিব তেতিয়ালে চাই থাকক এই ভিডিওটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল digi অসমলৈ বন্ধুসকল প্ৰথমতে আমি এনপিএছ একাউন্টত লগইন হৈ যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইলৰ স্ক্ৰিনত আহিছো ইয়াত এনপিএছ এপটো ওপেন কৰি লৈছো এনপিএছ এপটো ওপেন হোৱাৰ পাছত আমাৰ পাসওয়াৰ্ডটো বা ফিংগাৰপ্ৰিন্টৰ মাধ্যমত আমি আমাৰ একাউন্টত লগইন হৈ যাম একাউন্টত লগইন হোৱাৰ লগে লগে আপোনাৰ কাৰেন্ট বেলেন্সটো ইয়াত দেখুৱা হ'ব এপটো আপডেট হোৱাৰ আগতেও ইয়াত কাৰেন্ট বেলেন্স তেনেকুৱাকৈ দেখুৱা হৈছিল আৰু তাৰ তলতে XIRR ৰেশিও দেখুৱা হৈছিল মানে আপোনাৰ এমাউন্টখিনি কি হিচাপত বাঢ়ি গৈ আছে বা ঘাটা হৈ আছে হেখিনি দেখুৱা হৈছিল কিন্তু ইয়াত তো এতিয়া হেতু দেখুৱা নাই গতিকে হেতু চাবৰ কাৰণে আমি পেজটো স্ক্ৰল ডাউন কৰিম স্ক্ৰল ডাউন কৰাৰ পাছত আমি ইয়াত দেখা পাম ভিউ ইনভেষ্টমেন্টৰ এটা অপচন হেতুৰ ওপৰত ক্লিক কৰি দিম ভিউ ইনভেষ্টমেন্টৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ হেই প্ৰথম পেজটোৱে ইয়াত দেখা পোৱা গৈছে মানে আপোনাৰ কাৰেন্ট ভ্যালু কিমান এনপিএছ একাউন্টত হেতু দেখুৱা হৈছে এতিয়া আমি XIRR ৰেশিও চাবৰ কাৰণে ওপৰত টায়াৰ 1 এটা অপচন পাম হে টায়াৰ 1 টোৰ ওপৰত আগতে ক্লিক কৰিম টায়াৰ 1 ৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি দেখা পাব টায়াৰ 1 ত এতিয়া কিমান পইচা জমা হৈ আছে মানে কাৰেন্ট ভ্যালু কিমান হৈছে আৰু তাৰ XIRR ৰেশিও মানে আপোনাৰ এভাৰেজ কি হিচাপত পইচাটো বাঢ়ি হৈ আছে হেতু ইয়াত দেখুৱা হৈছে হেউজিয়া কালাৰত আছে প্লাসত আছে মানে আপোনাৰ পজিটিভ মানে আপুনি 9.33% হিচাপত বঢ়তি হৈ আছে আপোনাৰ পইচাটো আকৌ যদি আপোনাৰ টায়াৰ 2 একাউন্টটো থাকিলহেতেন তেতিয়ালে টায়াৰ 2 ওপৰত ক্লিক কৰি আপুনি হেতু চাব পাৰিলেহেতেন মোৰ এটা টায়াৰ 2 একাউন্ট আছে গতিকে টায়াৰ 2 ওপৰত আমি ক্লিক কৰি দিম টায়াৰ 2 ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে টায়াৰ 2 থকা এমাউন্টখিনি আৰু তাত কিমান পার্সেন্ট হিচাপত বাঢ়ি আছে XIRR ৰেশিও কি আছে 12.40 হেতু দেখা পোৱা গৈছে বন্ধুসকল এনেকৈয়ে আপুনিও যদি নতুন এনপিএছ এপটোত XIRR ৰেশিওটো চাব পৰা নাই তেতিয়ালে সহজতে চাব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এনপিএছ একাউন্টৰ XIRR percentage চেক কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ